পাকালে টিং সাজিলো মৰমেৰে হাগিলো মুতি দিলে উঠি যাব বুলি ভবা নাছিলো। বাপ বতৰটোকনো কিহে পাইছে, খালি বৰষুণ দি থাকে। সৰুতে ওলবা নৰা হৈছে, দিনে ৰাতি খালি বৰষুণে দি থাকে। বৰ লাগি গৈছে ভাল। মই এটা কালি ঘটনা কৈ আছো, ভালকে শুনবি। কালি কি হৈছে জানানে ভাই? বৰষুণত ধৰি মই সৰুতে ওলবা পৰা নাই। অলপমান বৰষুণ এৰাৰ লগে লগে সৰৰ পিছফালে মায়ে হন্দালখন লৈ গৈছো। যাইকি পেলোৱাৰ লগে লগে এটা 9 কেজি মানুহ পুঠি মাছ আৰু লগত এটা 4 কেজি মানুহ ওজনৰ চেং। ভাই দাঙবা পৰা নাই জানছা তই? কিবাকে টানি চচুৰে সৰক লাগি আনিছো। বেটা 9 কেজি ওজনৰ পুঠি মাছ 4 কেজি ওজনৰ চেং লেভেল মাছছা আৰু তই। মই কৈ আছো এইবাৰ মাছ চকলাই তই জমাইছা ভাই। 9 কেজি ওজনৰ পুঠি মাছ 4 কেজি ওজনৰ চেং। কালি মই মাছ মাৰিব গৈছিলো, মোৰ কথাটো এতিয়া ভালকে শুনবি তই। গধূলা বৰষুণ এৰাওঁতে মই জালখন লৈ গৈছিলো। যাইকি ধৰিলে নহয় এটা মোটামুটি 12 কেজি মান ওজনৰ গৰৈ মাছ আৰু এটা 8 কেজি মান ওজনৰ মাগুৰ মাছ। একেলগে আনিব পৰা নাই ভাই। লাষ্টত মই মাইক মাতি নিছো আহি সৰুতে, আৰু দুটাই ধৰি কিবা চচুৰে টানি লৈ আহিছো। বেটা তহঁতে মোৰ আগত লেভেল মাৰিব আহিছা। 8 কেজি 12 কেজিৰ মাছ এইবাৰ মই কৈ আছো শুন। তহঁতে কিন্তু কিছু জমাইছা ভাই হাত, ইমান ফাটা লেভেল তহঁতৰ। মোৰতো সোনকালে মোৰ লগত কি হৈছে জানা? মই কালি গধূলা পথাৰত দিকে যাই আছিলো। তাৰপিছত দূৰৰ পৰা কিবা এটা দেখা হান পালো। তাৰ পৰা ওচৰত যাই চাওঁ যে মোতকেও ডাঙৰ এটা মাছ। আৰু দেৰি কৰা নাই, ডাইৰেক্ট মাছটোৰ গাত ঝাপ মাৰি দিছো। মাছটোৱে মোক হেঁচা মাৰি ধৰি বগুৰাই দিছে, আকৌ ময়ো তাক বগুৰাই দিছো। অলপ সময় বগুৰা বগুৰি কৰি থাকি লাষ্টত মাছটোৰ মাথাত এক ঘোচা মাৰি দিছো। একে ঘোচাত মাছ মৰি গৈছিল। তাৰপিছত চাওঁ যে মই মাছটো তিমি মাছ। তাৰপিছত মই আৰু দেৰি কৰা নাই, তাড়াতাড়ি আমাৰ গাঁৱৰে মনটো গাঠিয়াক মাতছো ঠেলাখন লৈ। সি ঠেলাখন লৈ আহিছে আৰু দুটাই কিবাকে চচুৰে বগৰে ঠেলাত ধৰে লৈ কিবাকে লৈ গৈছো সৰকলি মাছটো। তাৰপিছত ঘৰত আহি চাওঁ যে 45 কেজিৰো পাৰ হৈ গৈছে ভাই ওজন। বাপ্পা সেই মাছটো মই এটা উচাই মাছটো মই নিজে আচৰিত হৈ গৈছে জানা। মাক চকলাই ইহঁতক এটা কথাও ক'ব নোৱাৰা হৈছে। বহি থাক তহঁতে, মই যাংগৈ দে। বৰ কৰি দিছা বাল তহঁতে মোক। পয়া লাগা পথাৰৰ মাজত তিমি মাছ। পথাৰত তিমি মাছ পাই নেকি নে ভাই? সাগৰহে তিমি মাছ পায়, ইমান ফাটা লেভেল মাছছা তই। তই ভুলকাবা আহিছা আমাক, নিজে বহি থাক নিজৰ ডাঙৰ লেকচা কেইটা শুনি। মাক চকলা ইহঁতে মোক কবা আহিছে, ইহঁতে ফাৰ্ষ্টতে ডাঙৰ ফাটা লেভেল কেইটা মাৰিলা, এতিয়া মই কওঁতে ইহঁতে বেয়া পাবি। যাগে যা। যাওঁ দে পিছে মই। হাত গেল, মই একেলগে গৈ থাকো। ঠাণ্ডা বতৰ ময়ো লেপখান উৰি সোমাও আৰু।